Hi. Hello family members and welcome back to my channel. Hey guys, কি খবৰ? সকলোৰে চব ভাল? গুড মৰ্নিং। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে কাইলৈ যাব চাগে ব্লগটো আজি মানে ষ্টাৰ্ট কৰিছোঁ মানে গাইজ গুৱাহাটীৰ পৰা আহিলোঁগৈ গুৱাহাটীৰ পৰা মানে লগৰটো প্ৰব্লেম হ'ল মানে তাৰ প্ৰব্লেমৰ কাৰণে ঘৰলৈ গুচি আহিব লগা হ'ল এতিয়া মানে এতিয়া অলপ এনেই ওলাই আহিছোঁ ঘৰৰ আগফালে আছে ঘৰ এইফালে এখন ফুৰিবলৈ গৈছিলোঁ এনেই এইফালে তাকে ব্লগ এটা বোলো দিওঁ বোলো নিদিলে কেনেকৈ হ'ব ন যদি কম বেক কৰিছোঁতো ব্লগটো দিব লাগিবই এতিয়া আমাৰ মানে হাতী ববা লাগিছে মানে সেইফালে মানে চিঞৰ বাখৰ লাগি আছে কালি এজন মানুহ মাৰিলে হাতী ববাই তাকে যদি যাম চাবলৈ চাগে যদি ঘৰৰ পৰা পাৰ্মিশ্যন দিয়ে যাম নিদিলেতো নাযাম যি টি অলপ দেখুৱাম আৰু এনেই আমাৰ গাঁওখন দেখুৱাম ক'ত কি এনেকুৱা হৈ আছে চাব আপোনালোকে পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি সকলোৱে চাই থাকিব ব'লক তেতিয়াহ'লে এখন গৈ থাকোঁ গাইজ এইখন আমাৰ গাঁও আৰু এইফালে এইখন পথাৰ ধান কাটিলে এইফালে ইয়াত মানে আমাৰ এইটো সেইফালে মানে বাগান বেছি আছে মানে গাইজ বাগান বেছি আছে মানে এয়া গৈ আছোঁ আৰু এইপিনে গৈছিলোঁ মই ফুৰিবলৈ এইপিনে গৈছিলোঁ দাদাহঁতৰ ঘৰ আছে তালৈ গৈছিলোঁ এনেই এখন ফুৰিবলৈ গুৱাহাটীৰ পৰা অহাৰ পিছততো যোৱাই নাই ক'তো ফুৰিবলৈ এনেই গৈছিলোঁ আৰু মাটি এজোপা আছিলে কি হ'ল মোক মানে ঘৰত মানে কথাটো হ'ল মানে মই মানে কৈ যোৱা নাছিলোঁ মানে ঘৰৰ পৰা মানে ঘৰত কৈ গৈছিলোঁ ঘৰৰ ওচৰৰ মানুহ দাদাহঁতে কোনেও গম নাপালে মানে মই ফুৰিবলৈ গৈছোঁ বুলি সেই দেখি আনি গ'লোৰ পৰা গৈ পিনে গ'লোগৈ এতিয়া ঘৰলৈ গৈ আছোঁ আহিলোঁ মানে ঘৰৰ ওচৰত আমাৰ ঘৰৰ ওচৰতে আৰু মানে একেবাৰে লাগি আছে আৰু অকণ আগলৈ মোৰ ঘৰ মানে ঘৰৰ ওচৰত কি মজা মানে ডাঙৰ গছ এজোপা আছে চাব নেকি দেখুৱাইছোঁ পিছতে আছে মোৰ সেইজোপা গছ চব কি ভাল লাগে এই গছজোপা দিছে মই ইয়াতে বহি থাকোঁ মানে ভিডিঅ' চিডিঅ' কৰি ইয়াত মানে বহি পেলাই ৰাতি হ'লে নকৰোঁ মানে ৰাতি হ'লে ভয় লাগেতো অলপমান ইয়াত মই সেনেকৈ বহি থাকোঁ চিডিঅ' কৰি গছ আমাৰ ঘৰৰ আগফালে এই চাপ্লাই এটা আছে এইটো মানুহে কলম দি আছে কলমৰ চিলেনটো চাই হাঁহি আছে মানে মোক মানে অলপমান সৰু সৰু আহি দিবাতো চাই হাঁহি আছে অলপমান আৰু এনেই আৰু চাবই হাঁহিব চবেই তেনেকৈ আৰু গৈ আছোঁ আৰু সেইটো চাপ্লাইটো আমাৰ সেইটো চব এইটো ঘৰ বনাই আছে আমাৰ গাইজ সেইবাৰ নাৰিকল গছ পাৰি মানে হোম ব্লক হ'ব মানে আৰু সেইটো ইটা চিটা মানে আৰু মাটি ভৰাই আছে চাপ্লাই গাইজ ঘৰ পালোহি মানে ঘৰৰ ভিতৰত নাই দেখোৱা মানে ঘৰ পাইহি মই খাবলৈ লাগি গ'লোঁ আৰু পূৰা চাব নেকি চব হেৰি গাখীৰৰ চিৰা ভাজা খাই লওঁ খাই গৈ লগ গৈ আছোঁ অকণমান আগফালে যাম ঘৰৰ ভিতৰত নাই যোৱা ঘৰ পিছত এদিন ভালকৈ চিনাকি কৰাম মাহঁতক পাপাহঁতক ভণ্টিহঁতক ভালকৈ দেখুৱাই আছোঁ মই খাই লওঁ পটককৈ দেই গাইজ চাহ তাহ খালোঁগৈ চাহ তাহ খাই কৰি পিছত অকণমান আগফালে ওলাই আহিছোঁ মানে কৈছিলোঁ আকৌ কালি দেখিছিলে মানে আমাৰ আগফালে আৰু এজোপা গছ আছে বৰগছ বুলি কয় ইয়াৰ পিছফালে এজোপা আছে সেইজোপা জৰি গছ হয় আগফালে বৰগছজোপাৰ কথাৰ বিষয়ে ক'ম কিছুমান কথা ইণ্টাৰেষ্টিং কথা জানিবলগীয়া কথা কিছুমান আছে এতিয়া আৰু তালৈকে গৈ আছোঁ ব'লক গৈ থাকোঁ আৰু আমাৰ এইখন গাঁওখন মেলামৰা গাঁও বুলি কয় মেলামৰা পুৰা 15 কিলোমিটাৰ আগলৈ আহিলে মানে আমাৰ গাঁওখন পায় মানে মেলামৰা বুলি কয় এয়া গৈ আছোঁ ব'লক গৈ থাকোঁ গাইজ লাহে লাহে গৈ আছোঁ আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মানে অলপ দূৰ মানে আৰু 1 কিলোমিটাৰো নহয় মানে 800 মিটাৰমান হ'ব মানে আমাৰ ঘৰৰ পৰা মানে গৈ আছোঁ এনেকৈ গৈছোঁ আৰু হাফ পেণ্ট চাফ পেণ্ট পিন্ধিয়ে গৈছোঁ স্পৰ্টিং পিন্ধি হাফ পেণ্ট পিন্ধি গৈছোঁ মানে গোটেই এইফালে বাগান এয়া সেইফালে বাগান গোটেই বাগান মানে পাতৰ ৰেটটো এতিয়া কম দিছে চাগে কলম কিছুমানে দিছে হয়তো কিছুমানে পাতটো ছিঙি আছে পাত মানে এতিয়া মানে বাগানৰ মালিকে পাত বাগান এৰি দিলে অলৰেডি মানে এতিয়া বেলেগৰ মানুহে ছিঙিছে আৰু ছিঙি পেলাই ডাইৰেক্ট দি তাৰপিছত লগ পাইছোঁ ব'লক তাৰ ওচৰত লগ পাইছোঁ ইমান কি ক'ম আৰু কৈ চব ক'লোৱেই আৰু এতিয়া তাৰ লগ গাইজ আহিয়ে পালোহি আৰু মানে আমাৰ ঘৰলৈ পকা ৰাস্তা নাই মানে এইটো মানে আমাৰ ঘৰৰ ওচৰলৈ এইখিনিতে পকা ৰাস্তা সেইফালে এইটো মানে ৰাস্তাটো মানে বেয়া মানে হ'লেও বনাই দিলেহে ভাল লাগিলে ন মানে পিছত মানে এতিয়া বাৰু ঠিকে আছে খৰালি বতৰত মানে বাৰিষা চিজন অকণ দিগদাৰ হয় আৰু এতিয়া ঠিকে আছে যদি বনাই দিয়ে আৰু ভাল লাগিলে ন সেয়া বৰগছজোপা সেইজোপা এয়া ৰ'ব গাইজ ভালকৈ দেখুৱাম ফুলৰ বাগিচা গাইজ ফুলৰ বাগিচা গাইজ গুদাম এইটো গুদাম হয় গুদাম সেয়া পোৱালি খেলি আছে এইবাৰ কৃষ্ণচূড়া গছ আছে কৃষ্ণচূড়া চোলাৰ লগাইছে চোলাৰ ৰাতি হ'লে ভাল লাগে চোলাৰ গছ আগতে মানে ভালকৈ গোটেই চাৰিওফালৰ হেৰিটো ভিউটো দেখুৱাই লৈছোঁ তাৰপিছত কথাখিনি ক'ম আৰু মই
এইফালে আগতে এইপিনে যায় মানুহ এইপিনে সোমায় চাই খাব পাৰি এইটো গাইছ ইয়াত চাকি জ্বলাব পাৰি ইয়াতে চাকি জ্বলাব পাৰি এয়া ইয়াত চাকি জ্বলাব পাৰি এয়া টাইলছত ভগৱান ফটো লগাইছে সেইপিনে ভাবিলে ওপৰত হেৰি লগাইছে ভগৱান ফটো ৰ'ব গাইছে মই ডাইৰেক্ট পইণ্ট দবাটো খাইছোঁ গাইছ মন্দিৰভাগ এয়া ভগৱানৰ প্ৰতিচ্ছবি এইটো আৰ্ট কৰা হৈছে সেইটো শ্ৰীকৃষ্ণই গোবৰ্ধন পাহাৰ দাঙিছিলে যে মন্দিৰভাগ এইভাগ ইয়াতো ভাওনা পাতে বৰসভা পাতে ভোগ দিয়া পাতে গাইছ ভোগ দিয়াত মই নাছিলোঁ গুৱাহাটীত আছিলোঁ যে সেইটোকে গাইছ ভোগ দিয়াত মানে মই গুৱাহাটীত আছিলোঁ আহিব নোৱাৰিলোঁ মনটো বেয়া লাগিছে হ'লেও আৰু গুৱাহাটীটো ফুৰিলোঁ আৰু কিছুমান আৰু মিছ কৰিলোঁ বহুত গাইছ এইপিনে আছে বাগানেবোৰ গোটেই বাগানে আমাৰ বাগানে এয়া বুলি ক'লোঁ আছে এইটো বেক চাইডটো এইটো আগফালটো এইটো এনেকৈ ঘূৰি আহিব পাৰি এতিয়া গুদাম গাইছ গুদাম এইটো বস্তু চস্তু মানে ইয়াত ভাত চাত বনাই মানে গছজোপা এইজোপা মানে গাইছ গছজোপা মানে বহুত বছৰ হ'ল মানে কেইমান বছৰ হ'ল মানে এইটো ককাহঁতে ক'বলৈ বহুত বছৰ হ'ল মই ইমানো নাজানো মানে 100 yearsটো হ'ল চাগে দেই মানে মই ইমানো গম নাপাওঁ মানে ইমান দিন হ'ল খালি দেখিছোঁ এইপিনে কিমান দূৰ গৈছে মানে চক গাইছ কিমান দূৰ গৈছে দিছে এয়া চক গোটেই বাগান মানে ভৰি আছে চক কিমান দূৰ গৈছে এইপিনে চক ভিডিঅ'ত মানে প্ৰকাশ কৰিব নোৱাৰে মই মানে কিমান দূৰ গৈছে শিপা মানে বহুত দূৰলৈ গৈছে গাইছ এইবোৰ গোটেই টাইলছ লগোৱা আছে টাইলছ লগোৱা আছে ইয়াত এয়া গাইছ এইজোপা গছজোপা এয়া ফটো ইয়াতো লগ এখন মানে এইটো মানে হেৰি মানে আপোনাৰ ইয়াত লিখা আছে ইয়াত পঢ়ি চাওক আপুনি গৈছিলে বৃক্ষজোপা গৰখীয়া বৰ বুলি কয় মানে বিশেষ মানে গৰু চৰাওঁতে মানে কম কথাটো কৈ আছোঁ আপোনাক মই ভালকৈ ডিটেইলছত কৈছোঁ এনেকৈ এইবাৰ চাকি দিয়ে শৰাই এখন চাই শৰাইখনৰ তুলকখন মানে গুচি গ'ল গাইছ ভালকৈ এইটো ধৰিব নোৱাৰিব চাগে পাতি ভালকৈ পাই আছোঁ এবাৰ এনেকৈ শৰাইখনৰ ভিডিঅ' ভাল হৈছে গাইছ চক গাইছ ইয়াৰ কথা এতিয়া মহিমা ইয়াক ক'ম মানে মই এতিয়া ভালকৈ দেখিলে আপোনাক এতিয়া এক্সপ্ল'ৰ কৰিলে ভালকৈ এইটো টেষ্ট ক'ম ইয়াৰ কথাখিনি হ'ল এতিয়া মানে এই গছজোপা মানে আমাৰ আজু ককাহঁতে ৰোৱা মানে গৰু চৰাই থাকোঁতে ৰুইছে বুলি কোৱা হয় গৰু চৰাই থাকোঁতে খেল ধেমালি কৰি থাকোঁতে ৰোৱা বুলি কয় মানে সিমানো পাৰফেক্টকৈ মই কথাখিনি নাজানো হ'লেও ইয়াত তেনেকৈ ৰুইছে বুলি কয় আৰু ইয়াত মানে বৰসভা বুলি নহয় গৰখীয়া সভা পাতে যিহেতু গৰু চৰাই থাকোঁতে ৰোপণ কৰিছে বুলি কয় গছজোপা সেই দেখি গৰখীয়া সভা পাতে আৰু ইয়াত ভোগ দিয়া পাতে আপোনাৰ মানে হাঁহ দান দিয়ে ইয়াত হাঁহ ভোগ দিয়ে মানে যোনে দিয়ে মানে তাৰ মনৰ আশা পূৰণ হয় বুলি কোৱা কোনো মানে পাইছোঁ কিছুমানে প্ৰমাণ পাইছে কথাখিনি সেইখিনিয়ে আৰু ইয়াত মানে ইয়াত চাকি তাকি দিয়া হয় আৰু এতিয়া ভালকৈ বহুত বছৰ হ'ল কেইবছৰমান বছৰ হ'ল নাজানো আৰু কথাখিনি সেইখিনি আৰু ক'লোঁ আৰু মই ইমানো পাৰফেক্টকৈ কথাখিনি নাজানো যদি কিবা কিবি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব যদি ভালকৈ জানিবলৈ হয় ইয়াত মানে ভোগ দিয়া পাতিব মানে ভোগ দিয়া হৈ গৈছে আঘোণত পাতে আৰু গৰখীয়া সভা পাতে আপোনাৰ আহিন কাতি মাহত পাতে আপোনালোকে আহিব পাৰে মেলামৰা বৰগুৰি বুলি ক'লে আপুনি মেলামৰা কলেজত বৰগুৰি বুলি ক'লে মানুহে এড্ৰেছটো দি দিব আপোনালোকে আহিব পাৰে চাকি দিব